আজি আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, কিয়নো আপোনাৰ যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ড আছে কিন্তু সেই আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা নাই, তেনেহ'লে ভৰিব লাগিব 20,000 টকা জৰিমনা। তো অতি সোনকালে লিংকটো কৰি লওক। তাৰ কাৰণে কোনো দোকানত যাব নালাগে, আপুনি নিজে আপোনাৰ মোবাইলৰ পৰা কৰিব পাৰিব অতি সহজতে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু সাৰ্চ কৰিব। আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰিব ই ফিলিং, তাৰপিছত এণ্টাৰ মাৰি দিব। এণ্টাৰ মাৰাৰ পিছত ওপৰত যেটো লিংক আহিব হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট, তো আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হৈ যাব। এতিয়া আপুনি 2 নম্বৰত দেখা পাইছে লিংক আধাৰ, তো আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো এনেকুৱাকৈ ওপেন হৈ যাব। এতিয়া আপুনি ইয়াতে পান কাৰ্ড দিব লাগিব, পান কাৰ্ড নম্বৰ, ইয়াতে পান নম্বৰ দিব আৰু আধাৰ নম্বৰ ইয়াতে দিব। তাৰপিছত আধাৰ আৰু পান কাৰ্ডত যি নাম আছে সেই নাম ইয়াতে দিব লাগিব। যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগত নাম মিল নাথাকে তেনেহ'লে আপোনাৰ লিংক নহয়। তো আপুনি লিংক কৰাৰ আগত প্ৰথমতে ভালকৈ চাই ল'ব যে আধাৰ কাৰ্ডৰ আৰু পান কাৰ্ডৰ লগত নাম মেটচ আছে না নাই, নহ'লে আপুনি কাৰেকশ্যন কৰি ল'ব। তাৰপিছত ইয়াতে চাওক মোবাইল নাম্বাৰটো আপোনাৰ যিটো লগত আছে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে ক্লিক কৰি দিব দুটা। তাৰপিছত মই ফিল কৰি আছোঁ, দেখাই আছোঁ। তাৰপিছত আপোনাৰ লিংক আধাৰ বুলি ক্লিক কৰি দিব। এটা চাব মই আগতে লিংক কৰিছিলোঁ, সেইকাৰণে মোক অলৰেডি লিংক টু গিভেন আধাৰ বুলি দেখুৱাইছে। তো আপুনি যেতিয়া লিংক আধাৰত ক্লিক কৰিব তেতিয়া চাব মোবাইলত এটা OTP আহিব। সেই OTPটো ছাবমিট কৰাৰ লগে লগে আপোনাৰ লিংকটো হৈ যাব। তো আজিৰ ভিডিঅ' এইখিনিয়ে, ধন্যবাদ।